নেক্সট আমি আজি ষ্টাৰ্ট কৰিম কুৱেশ্যন নম্বৰ 3 কুৱেশ্যনটো আছে ৰাইট দ্য ফলোইং সেটস ইন roster form তাৰ মানে এই সেটবিলাক আমি roster ফৰ্মত লিখিব লাগে 1 নম্বৰ কুৱেশ্যনটো আছে a is equal to x is such that x is an integer and x is greater than -3 and less than 7 ঠিক আছে roster ফৰ্মত আমি কি হয় আমি roster ফৰ্মত ডাইৰেক্টলি এলিমেন্টস বিলাক লিখি দিলে হৈ যায় ঠিক আছে তো আমি চাও যে আমাক কি কৈছে ইয়াত কৈছে x is an integer আমি জানো integer মানে কি integer মানে হল পজিটিভ নাম্বার আৰু নেগেটিভ নাম্বার integer পজিটিভ আৰু নেগেটিভ দুটা নাম্বার উঠায় বুজায় ইয়াত লিখা আছে x is greater than 3 আসলে এইটো যোনটো সিম্বল থাকে ইয়াৰ যোনটো পইন্টাৰটো থাকে এই পইন্টাৰৰ ফালে থকা বস্তুটো কি হয় সৰু হয় ই সৰু বুজায় ঠিক আছে আৰু যোনফালে এফালে মেল খাই আছে এনেকে যোনফালে আছে এফালে থকা বস্তুটো কি হয় ইয়াৰ ভ্যালুটো বেছি হয় ঠিক আছে পইন্টাৰটোৱে কম বুজায় আৰু এনেকে মেল খাই থাকিলে এটো গ্ৰেটাৰ বা বেছি বুজায় এটো সাপোজ মই এনেকে লিখিলো যে এনেকে লিখিলো ঠিক আছে যদি মই এনেকে পঢ়ো যে 3 is less than কাৰণ পইন্টাৰ এফালে আছে ই সৰু হয় লেস আৰু এইফালৰ বস্তু যদি মই পঢ়িম তোমাক মই এনেকে পঢ়িব পাৰিম যে 7 is greater than কাৰণ এইফালে যোনফালে মেল খাই আছে এইফালে বস্তুটো কি হয় এইফালে ভ্যালুটো কি হয় গ্ৰেটাৰ বা ডাঙৰ হয় ইয়াত 7 is greater than 3 ঠিক আছে তো আমাৰ ইয়াত লিখা আছে যে -3 x is greater than -3 and less than 7 তাৰ মানে x ৰ ভ্যালুটো -3 কে বেছি হয় ঠিক আছে আৰু 7 কে কি হয় কম হয় তো আমি এইখিনিতে কি কৰিম নাম্বাৰ লাইনটা ড্ৰ কৰিম ঠিক আছে তাত আমি -3 পৰা 7 লৈকে গুটেবিলাক ভ্যালু লিখিম যেনেকৈ মই মাজত লিখিলো 0 এইফালে -1 -2 আৰু -3 ঠিক হৈদৰে এইফালে লিখিম 1 2 3 4 5 6 7 আমি নাম্বাৰ লাইনৰ বিষয়ে এটা কথা জানো যে নাম্বাৰ লাইন সদায় কি হয় ৰাইট সাইডৰ ভ্যালুটো সদায় কি হয় গ্ৰেটাৰ থাকে ডাঙৰ থাকে আৰু লেফট সাইডৰ ভ্যালুটো কি হয় সদায় স্মলাৰ থাকে ঠিক আছে তেন্তে আমাক ইয়াত কি দিছে আমাক কৈছে যে x ৰ ভ্যালু -3 কে গ্ৰেটাৰ তাৰ মানে আমি -3 পৰা ৰাইট সাইডে যাব লাগিব -3 ৰাইট সাইডে আছে -2 ঠিক আছে আমি -2 পৰা যাব লাগিব আৰু আমি কলৈকে যাম ইয়াত দিয়া আছে x is smaller than 7 তাৰ মানে x ৰ ভ্যালু 7 কে কম ঠিক আছে তাৰ মানে আমি 7 কে কম কি চাব লাগিব 6 লৈকে চাব লাগিব তেন্তে আমি কি পালো x ৰ ভ্যালু হ'ব -2 পৰা 6 লৈকে ঠিক আছে এই এলিমেন্টবোৰ আমি ডাইৰেক্টলি লিখি দিলে হৈ যাব আমি পালো x ৰ ভ্যালু -2 -1 0 1 2 3 4 5 and 6 ঠিক আছে next আমি চাম 2 নম্বৰ কোৱেশ্চনটো ইয়াত দিয়া আছে b is equal to x is such that x is a natural number less than 6 তাৰ মানে আমাক ইয়াত কি হৈছে আমাক কৈছে x টো এটা ন্যাচাৰাল নাম্বাৰ আৰু হে x টো কি হয় 6 তকে লেস হয় আমি জানো যে ন্যাচাৰাল নাম্বাৰ বিগিন হয় 1 ৰ পৰা ঠিক আছে তো আমি ইয়াত লিখি যাম 1 2 3 4 5 ঠিক আছে আমাক যেহেতু ইয়াত কৈছে যে x is less than 6 তেন্তে আমি 6 টো ইয়াত লিখিব নালাগে then the next question to sum next question to আছে যে c equal to x is such that x is a two digit natural number such that the sum of its digit is 8 আমাক ইয়াত কৈছে যে x টো হৈছে এটা two digit natural number ঠিক আছে আমি চাও যে two digit number মানে কি আমি জানো যে two digit number আমাৰ স্টার্ট হয় 10 ৰ পৰা 11 12 এনেকে স্টার্ট হয় আমাৰ কলৈকে থাকে 99 লৈকে থাকে ঠিক আছে আমি জানো যে সাপোজ 12 টো এটা টু ডিজিট নাম্বাৰ ঠিক আছে ইয়াত 1 টো এটা ডিজিট হয় আৰু 2 টো এটা ডিজিট হয় এই দুটা ডিজিট মিলি এটা টু ডিজিট নাম্বাৰ ফৰ্ম হৈছে যাক কম আমি 12 ঠিক আছে তো এনেকে আমাক কোৱেশ্চনটো টু ডিজিট নাম্বাৰৰ কথা সুধিছে আৰু আমাক কি কৈছে x is a two digit natural number such that the sum of its digit is 8 তাৰ মানে আমি এনেকুৱা কেইটামান ন্যাচাৰাল টু ডিজিট নাম্বাৰ লিখিব লাগিব যাৰ ডিজিট বিলাকৰ সাম বা যাৰ ডিজিট বিলাক প্লাস কৰি আমি 8 পাম ঠিক আছে আমাক ডিজিট বিলাকৰ সামটো কি কৈছে
আমাক কৈছে ডিজিটবিলাকৰ সাম আমি 8 পাব লাগে সাপোজ ইয়াত মই কেনেকৈ লিখিব পাৰোঁ মই 2 ডিজিট নাম্বাৰ লিখিব লাগে মই ফাৰ্ষ্টতে কি কৰিম মই লিখিম যে 1 ঠিক আছে প্ৰথম ডিজিটটো মই 1 লম নেক্সট মই কোনটো ডিজিট ললে মই কি পাম 8 পাম 1 + 7 মই জানো 1 + 7 8 হয় ঠিক আছে তেন্তে মোৰ ফাৰ্ষ্ট নাম্বাৰটো হ'ব 17 ঠিক তেনেকৈ মই নেক্সট নাম্বাৰটো এনেকৈ ল'ম মই ইয়াত 1 ললো নেক্সট নাম্বাৰটো মই ল'ম 2 ঠিক আছে মই চাম যে 2 লগত কি প্লাছ কৰিলে মই 8 পাম 2 + 6 8 তেতিয়াহ'লে মোৰ নেক্সট নাম্বাৰটো হ'ব 26 ঠিক তেনেকৈ নেক্সট নাম্বাৰটোৰ কাৰণে মই কি ল'ম প্ৰথমতে মই 3 ল'ম মই ইয়াত 1 ললো 2 ললো ইয়াত ললো 3 3 লগত কি প্লাছ কৰিলে পাম 8 5 নেক্সট নাম্বাৰটো ল'ম মই 35 ঠিক তেনেকৈ পিছৰ নাম্বাৰটো মই ল'ম 4 লগত 4 প্লাছ কৰিলে 8 হ'ব চ' মই ইয়াত লিখিম 4 নেক্সট নাম্বাৰ মই পালোঁ 44 তাৰপিছৰ নাম্বাৰটো মই ল'ম 5 লগত 3 প্লাছ কৰিলে মই 8 পাম তো ইয়াত লিখিম মই 3 নেক্সট মই ল'ম 6 লগত 2 প্লাছ কৰিলে মই 8 পাম ইয়াত লিখিম মই 2 ঠিক তেনেদৰে নেক্সট নাম্বাৰটো মই ইয়াত লিখিম 7 লগত 1 প্লাছ কৰিলে 8 হ'ব ঠিক আছে তেন্তে মই ইয়াত লিখিম 171 পালোঁ নেক্সট নাম্বাৰটো তাৰ পিছৰ নাম্বাৰটো মই চাম লিখিম মই ইয়াত 8 লগত কি প্লাছ কৰিলে 8 পাম আমি 8 লগত 0 প্লাছ কৰিলে 8 পাম ঠিক আছে 8 + 0 8 দ্যাট মিন্স এইটাৰ সামো আমি 8 পাম ঠিক আছে মই নেক্সট 9 ল'ব নোৱাৰোঁ কাৰণ মই 9 লগত 0 প্লাছ কৰিলোঁ এইটো 9 থাকিব ঠিক আছে আমাক কৈছিলে যে আমি ডিজিট দুটা প্লাছ কৰি 8 পাব লাগিব 9 + 0 যেহেতু 9 হৈ গৈছে তো আমি 9 ল'ব নোৱাৰিম তো আমি লিখিম যে c = এনেকৈ ব্ৰেকেট দিব লাগিব তাৰপিছত আমি এলিমেণ্টবিলাক লিখিব লাগিব কি পালোঁ মই 17 নেক্সট 2 6 নেক্সট 3 5 নেক্সট 4 4 নেক্সট 5 + 3 8 নেক্সট 6 + 2 8 নেক্সট 7 + 1 8 নেক্সট 8 + 0 8 ঠিক আছে আমি এইকেইটা 2 ডিজিট নেচাৰেল নাম্বাৰ পালোঁ যাৰ ডিজিটবিলাকৰ সামটো 8 হয় নেক্সট কুৱেশ্যনটো আমি চাওঁ নেক্সট কুৱেশ্যনটো আমাক সুধিছে x is such that x is a prime number which is divisor of 60 ঠিক আছে ইয়াত আমাক 60 ৰ প্ৰাইম ডিভাইজাৰৰ কথা সুধিছে তেন্তে আমি 60 ক প্ৰাইম ডিভিজন কৰোঁ 6 লিখিলোঁ ইয়াৰ প্ৰাইম ফেক্টৰ্ছবিলাক আমি উলিয়াওঁ মই প্ৰথমতে 2 ৰে ডিভাইড কৰিলোঁ 2 3 = 6 2 30 = 60 নেক্সট এগেইন 2 ৰে কৰিব পাৰিম ঠিক আছে 2 15 = 30 আকৌ যদি 3 ৰে কৰোঁ 3 5 = 50 তেন্তে আমি চাওঁ যে ইয়াত কি প্ৰাইম ফেক্টৰ পালোঁ আমি পালোঁ 2 2 3 5 ঠিক আছে এইকেইটা 60 ৰ প্ৰাইম ডিভাইজাৰ ঠিক আছে তেন্তে আমি জানো আমি এনেকৈ লিখিম ইয়াত যে 2 আমি জানো যে আমি সেট এটাত সেম এলিমেণ্ট ৰিপিট কৰিব নোৱাৰোঁ দ্যাট মিন্স মই ইয়াত লিখিব লাগিব 2 3 5 ইয়াত 2 দুটা থাকিলেও আমি জানো যে আমি সেটত সেম এলিমেণ্ট কেতিয়াও ৰিপিট কৰিব নোৱাৰোঁ সো আমাৰ আনসাৰটো পাম d = 2 3 5 ঠিক আছে সো আমাৰ নেক্সট কুৱেশ্যনটো চাওঁ যোনটো আছে e = the set of all letters in the word trigonometry ঠিক আছে সো আমি ইয়াত থকা গোটেইবিলাক লেটাৰৰ এটা সেট বনাব লাগে ঠিক আছে ইয়াত আমি চাব লাগিব যে আমি সেম লেটাৰ ৰিপিট কৰিব নোৱাৰোঁ ঠিক আছে মই কি লিখিম ইয়াত মই লিখিলোঁ t r I ইয়াত লেটাৰবিলাক এইবিলাকে থাকিব খালি আমি সেম লেটাৰ ৰিপিট কৰিব নোৱাৰোঁ G O N O আকৌ এবাৰ আছে যোনটো আমি আকৌ লিখিব নালাগে E T আকৌ লিখিব নালাগে বিকজ এবাৰ লিখিলোঁ R এবাৰ লিখিলোঁ আকৌ এবাৰ লিখিব নালাগে আমি কি লিখিম ইয়াত Y ঠিক আছে এবাৰ ভালদৰে চাই লওঁ যে ৰিপিট কৰিলি নাই কৰা ঠিক আছে ওকে নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো আছে কি যে f = the set of all letters in the word better এইটো ঠিক ইয়াৰ দৰে হ'ব আমি লিখিম f কাৰ্লি ব্ৰেকেটডাল দিলোঁ ইয়াতো আমি সেম লেটাৰ ৰিপিট নকৰোঁ আমি কি লিখিম b e t r ঠিক আছে নেক্সট আমি স্টাৰ্ট কৰোঁ 4 নম্বৰ কুৱেশ্যন 4 নম্বৰ কুৱেশ্যনটো আছে ৰাইট দ্য ফলোইং সেটস ইন সেট বিল্ডাৰ ফৰ্ম ঠিক আছে এই যে সেট বিল্ডাৰ ফৰ্ম বুলি কৈছে ইয়াত কিন্তু সবৰে আনসাৰবিলাক বেলেগ বেলেগ আহিব পাৰে ঠিক আছে তাত একো টেনশ্যন ল'ব নালাগে আমি চাওঁচোন কেনেকৈ কৰিব লাগে সাপোজ মই ইয়াত লিখা আছে মোক যে ব্ৰেকেটৰ ভিতৰত দিয়া আছে 3 6 9 12 ঠিক আছে ইয়াক আমি কেনেদৰে কৰোঁ চাওঁ হা
ইয়াত আমি চালো যে ইয়াত যে মই দেখোতে গম পাইছো যে কি আছে 3 6 9 12 এই গোটেই কেইটা নাম্বাৰ কি হৈছে 3 মাল্টিপল হয় ঠিক আছে তাৰ মানে আমি এনেকৈ লিখিব পাৰিম যে লিখা আছে 3 6 9 12 মই এনেকৈ লিখিব পাৰিম তাত 3 ইকুৱেল টু 3 ইনটু 1 6 ইকুৱেল টু কি পাম আমি 3 ইনটু 2 9 ইকুৱেল কি পাম আমি 3 ইনটু 3 ঠিক আছে আৰু 12 ইকুৱেল আমি কি পাম 12 ইকুৱেল টু আমি পালো যে 3 ইনটু 4 ঠিক আছে এই গোটেইবিলাক 3 মাল্টিপল হয় ঠিক আছে ওকে আৰু 3 মাল্টিপল কোৰ পৰা কলৈকে আছে তাৰ ৰেঞ্জটো কোৰ পৰা কলৈকে আছে 1 ৰ পৰা 4 লৈকে আছে ঠিক আছে ইয়াক আমি কেনেকৈ লিখিম ইয়াক আমি এনেকৈ লিখিলো হয় যে a is equal to আমি সেট বিল্ডাৰ ফৰ্মত লিখিব লাগে যাক আমি এনেকৈ লিখো x is such that x is a multiple of 3 আৰু x টো কেনেকুৱা হয় x ৰ যোনটো ভ্যালু হেতু কেনেকুৱা ধৰণৰ হয় ইয়াত মই এটা কথা বুজাব লাগিব সাপোজ আমি এটা সিম্বল লিখিলো এনেকে যে এটো বুজাব লেস দেন ঠিক আছে মই লিখিলো যে x ঠিক আছে 3 is less than x যদি মই এনেকে লিখো ইয়াক মই পঢ়িব লাগিব যে less than equal to ঠিক আছে যদি মই লিখিম যে প্ৰথমতে যে 3 is less than x that means x ৰ যোনটো ভ্যালু হেতু 3 কে ডাঙৰ ঠিক আছে আৰু যদি মই ইকুৱেল টু লিখি দিম ইয়াত ইকুৱেল টু এটো বুজাব যে x ৰ ভ্যালু 3 হ'ব পাৰে বা 3 কে ডাঙৰ নাম্বাৰ বিলাক যেনেকৈ 4 5 6 তেনেকুৱা হ'ব পাৰে ঠিক আছে ইয়াক কোৱা লেস দেন ইকুৱেল টু তো আমি লিখিম ইয়াত x ৰ ভ্যালুটো কি হয় ঠিক আছে x is greater than or equal to 3 ঠিক আছে আৰু x is less than or equal to 12 ইয়াক আমি আন এটা ধৰণে লিখিব পাৰিম সাপোজ মই লিখিলো যে x is such that x equal to ইয়াত আমি চাব লাগিব যে আমি কি পাইছিলো যে 3 equal to 3 into 1 6 equal to 3 into 2 আমি লিখি লৈছিলো ঠিক আছে ইয়াত যোনটো সেম আছে সেম থকা ভ্যালুটো আমি এনেকৈ লিখিলো 3 আৰু ইয়াত যোনটো চেঞ্জ হৈ গৈছে যে 1 2 3 4 যোনটো চেঞ্জ হোৱা বস্তুটো এইখিনি আমি এটা ভেৰিয়েবল মানি ললো যাক মই লিখিছো n ঠিক আছে তো মই এনেকৈ লিখিলো যে x is such that x equal to 3n ঠিক আছে ভালকে বুজিছা আমি এটো কি কৈছো যে ইয়াত আমি যোনটো n ৰ ভ্যালু পাম যে মই যে লিখিলো n 3 equal 3 into 1 আসলে 6 equal 3 into 2 আসলে ইয়াত গোটেই বিলাকৰ 3 টো কমন বা 3 টো সেম হে কাৰণে 3 টো এনেকৈ থাকিলে এই n টো কি বুজাইছে n টো 1 2 3 4 1 ৰ পৰা 4 লৈকে এই গোটেই বিলাক নাম্বাৰৰ কথা বুজাইছে ঠিক আছে তো আমি ইয়াত এনেকৈ লিখিম যে n টো কি হয় n টো স্টাৰ্ট হৈছে আমাৰ 1 ৰ পৰা ঠিক আছে তো n টো কি হয় 1 কে ডাঙৰ হয় তো কি লিখিম আমি n is greater than 1 ঠিক আছে কিন্তু আমি চাব লাগিব যে n ৰ ভ্যালুটো 1 2 তাত ইনক্লুড হৈছে 1 2 আছে n ৰ জায়গা ঠিক আছে তেন্তে আমি দিব লাগিব যে n is greater than n equal to 1 তাৰ মানে n ৰ ভ্যালুটো 1 হ'ব পাৰে বা 1 কে ডাঙৰ হ'ব পাৰে ঠিক আছে তেন্তে আমি চাম এতিয়া যে এই n টোৰ ম্যাক্সিমাম ভ্যালু কিমান আছে 4 ঠিক আছে n টোৰ ম্যাক্সিমাম ভ্যালু 4 তাৰ মানে n ৰ ভ্যালু বিলাক 4 কে কম তো আমি কি লিখিম n is smaller than 4 ঠিক আছে কিন্তু 4 টো ইনক্লুড কৰিব লাগিব কাৰণ n ৰ ভ্যালু 4 আছে তো আমি কি লিখিম ইয়াত ইকুৱেল টু n is smaller and equal to 4 ঠিক আছে তেন্তে আমি ইয়াত n বুলি ক'লে কি বুজিম n বুলি ক'লে আমি 1 ৰ পৰা 4 লৈকে যিবিলাক নাম্বাৰ আছে 1 2 3 4 এইকেইটা কথা বুজিম ইয়াত লিখা আছে 3n n ৰ ভ্যালু যদি 1 হয় 3 into 1 3 হ'ব n ৰ ভ্যালু যদি 2 হয় 3 into 2 6 হ'ব n ৰ ভ্যালু যদি 3 হয় 3 into n 9 হ'ব n ৰ ভ্যালু যদি 4 হয় 3 into 4 12 হ'ব তেন্তে আমি ইয়াক এনেকৈ লিখিব পাৰিম যে a is equal to x is such that x equal to 3n where n is greater than and equal to 1 and less than and equal to 4 ঠিক আছে আমি নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো আছে ব্ৰেকেট 2, 4, 8, 16, 32 ঠিক আছে মই এনেকৈ লিখি লম এনেকৈ বুজিবলৈ সুবিধা হ'ব 2 ইকুৱেল টু আমি জানো যে 2 into 1 ঠিক আছে 4 ইকুৱেল আমি জানো 4 ইকুৱেল টু 2 into 2 ঠিক তেনেকৈ 8 ইকুৱেল টু 2 into 2 into 2
তেনেকৈ 16 ইকুৱেল টু 2 into 2 into 2 into 2 ঠিক আছে ঠিক তেনেকৈ 32 ইকুৱেল টু আমি পাম 32 ইকুৱেল টু 2 into 2 into 2 into 2 into 2 পাঁচটা 2 মাল্টিপ্লাই কৰিব লাগিব ঠিক আছে দ্যাট মিন্স আমি ইয়াত কি চাম যে 2 to 2 into 1 2 to 2 লিখিব পাৰিম ঠিক আছে ইয়াৰ পাৱাৰ থাকিব 1 4 means 2 into 2 that means 2 square 8 means 2 cube 16 means 2 to the power 4 আৰু 32 means ইয়াত পাঁচটা 2 আছে আমি কি লিখিব পাৰিম 2 to the power 5 ঠিক আছে মই অলপমান কৈছিলোঁ ইয়াক আমি কেনেকৈ লিখিম ইয়াক আমি এনেকৈ লিখিব পাৰিম যে x is such that x এইডোখৰ ভালকৈ চাবা ইয়াত কি হয় x ইকুৱেল টু আমি কি লিখিম ইয়াত চাম যে আমি ইয়াত সেম কি বস্তু আছে আৰু চেঞ্জ কি বস্তু হৈছে ইয়াত চাম যে ইয়াত পাৱাৰবিলাক যোনবিলাক আছে পাৱাৰবিলাক বেলেগ বেলেগ ঠিক আছে বাট ইয়াৰ যোনটো বেছটো 2 2 2 2 2 সবতে কি আছে সেম আছে তো আমি ইয়াত বেছটো আমি কি লিখিম সেম ৰাখিম 2 2 আমি 2 এ লিখিলোঁ ঠিক আছে পাৱাৰবিলাক যেহেতু চেঞ্জ হৈছে ঠিক আছে যোন বস্তুটো চেঞ্জ হয় সেইটো তোমালোকে এটা ভেৰিয়েবল বা এটা এলফাবেট মানি ল'বা যিকোনো ঠিক আছে তো মই ইয়াত পাৱাৰবিলাক মই ইয়াত চেঞ্জ হৈছে মই পাৱাৰবিলাক কি লিখি দিলোঁ n বুলি লিখি দিলোঁ ঠিক আছে আৰু এই nৰ যোনটো ভ্যালু মই চাব লাগিব যে nৰ ভ্যালুটো কি হৈছে 1 ৰ পৰা ষ্টাৰ্ট হৈছে ঠিক আছে আৰু 1 তকৈ ডাঙৰ হয় তো মই কি লিখিলোঁ n is greater than 1 আৰু যেহেতু 1 টো ইয়াত আছে greater than equal to symbol দি দিলোঁ ঠিক আছে আৰু n ৰ ম্যাক্সিমাম ভ্যালুটো কি হয় 5 ঠিক আছে তো মই বাকি নাম্বাৰ তো n ৰ ভ্যালুবিলাক 5 তকৈ সৰু হৈছে 5 তকৈ ডাঙৰটো হোৱা নাই তো n টো মই কি লিখিলোঁ n is less than 5 বাট n বুলি ক'লে ইয়াত 5 টো আছে 5 টো ইনক্লুড হ'ব সো মই less than and equal to symbol দি দিলোঁ ঠিক আছে সো এইটো আমি লিখিম যে a is equal to x is such that x equal to 2 to the power n আৰু n ৰ যোনটো ভ্যালু হেতু আছে greater than and equal to 1 and less than and equal to 5 ঠিক আছে আমি নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনটো আছে 5, 25, 125, 625 নেক্সট কোৱেশ্চনটো আমি এনেকৈ বুজিব পাৰোঁ মই 5 টো লিখিলোঁ 5 into 1 ঠিক আছে 25 আছে আমি 25 টো লিখিব পাৰিম 5 into 5 that means 5 to 5 লিখিলোঁ power to 1 হ'ব 25 টো আমি লিখিব পাৰিম 5 into 5 that means 5 square 125 টো আমি লিখিব পাৰিম যে 5 into 5 into 5 আমি জানো যে 25 into 5 125 হয় আমি হেতু লিখিলোঁ 5 কিউব আৰু 625 টো কি হয় 25 into 25 625 okay that means আমি কি কৰিম তাক আমি লিখিব পাৰিম 5 to the power 4 ঠিক আছে এতিয়া চাওঁ ইয়াক কেনেকৈ আমি সেট বিল্ডাৰ ফৰ্মত লিখিম ইয়াক আমি এনেকৈ লিখিম যে x is such that x equal to ইয়াত ভালদৰে চাবা কেনেকৈ লিখোঁ আমি যোন বস্তুটো চেঞ্জ হোৱা নাই তাক আমি তেনেকৈ ৰাখিম ইয়াত আমি চাম যে 5 5 5 5 এইবিলাক চেঞ্জ হোৱা নাই কি আছে তাৰমানে ইয়াত বেছটো সেম আছে বাট পাৱাৰবিলাক চোৱা 1 2 3 4 পাৱাৰবিলাক চেঞ্জ হৈ আছে ঠিক আছে যোন বস্তুটো চেঞ্জ হৈ আছে তাক আমি এটা ভেৰিয়েবল মানি ল'ম তাক আমি এটা এলফাবেট মানি ল'ম ইয়াত আমি 5 বিলাক যেহেতু সেম আছে আমি 5 to 5 এ লিখি ল'লোঁ আৰু আমি যোনখিনি বস্তু চেঞ্জ হৈ আছে সেইবিলাকক আমি এটা ভেৰিয়েবল মানি ল'লোঁ যেনেকৈ মই পাৱাৰবিলাকৰ জেগাত মই লিখিম যে n ঠিক আছে কাৰণ পাৱাৰবিলাক চেঞ্জ হৈ আছে এতিয়া n ৰ ভ্যালুটো কি হ'ব আমি ইয়াত চাম n ৰ ভ্যালুটো কি হৈছে n টো কি হৈছে 1 তকৈ গ্ৰেটাৰ হৈছে ঠিক আছে 1 তকৈ ডাঙৰ সো n is greater than 1 ঠিক আছে ইয়াত 1 টো ইনক্লুড হৈছে 1 টো আছে ইয়াত সেইকাৰণে আমি greater than equal to symbol দিলোঁ ঠিক আছে নেক্সট আমি চাম যে n ৰ ম্যাক্সিমাম ভ্যালুটো কি হয় 4 হয় ঠিক আছে তো n ৰ ভ্যালুটো 4 তকৈ বেছি হ'ব নোৱাৰে সো n is আমি কি লিখিলোঁ less than 4 ঠিক আছে 4 টো যেহেতু ইয়াত আছে তো আমি ইয়াত কি কৰিব লাগিব less than equal to ঠিক আছে তো এটোকে আমি ইয়াত লিখি লম যে a equal to x is such that x equal to 5 to the power n comma where n is greater than equal to 1
and less than or equal to 4 ঠিক আছে ওকে নেক্সট আমি কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো আমি চাই গম পাইছো যে এইবিলাক কি হয় এইবিলাক হৈছে ইভেন নাম্বাৰ যেনেকৈ 2 4 6 তাৰপিছত 8 10 12 এনেকৈ গৈ থাকিব ঠিক আছে তো এইবিলাক কি হৈছে ইভেন নাম্বাৰ তো আমি লিখিব পাৰিম ইয়াত যে x is such that x is a even natural number ঠিক আছে ইয়াত ন্যাচারাল বুলি কি লিখিবলগীয়া হ'ল মই কাৰণ মই যদি লিখিলোহেঁতেন যে x is such that x is a even number only even number বুলি ক'লে তাত কিন্তু মই পজিটিভ নাম্বাৰৰ কথা বুজাম আৰু নেগেটিভ নাম্বাৰৰ কথা বুজাম ঠিক আছে ইয়াত যেহেতু নেগেটিভ নাম্বাৰ নাই ইয়াত যেহেতু অনলি পজিটিভ নাম্বাৰ আছে সেইকাৰণে মই ইয়াত মেনশ্যন কৰিবলগীয়া হ'ল যে ন্যাচারাল নাম্বাৰ বুলি ঠিক আছে বিকজ ন্যাচারাল নাম্বাৰবিলাক অনলি পজিটিভ নাম্বাৰ ওকে নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনটো আছে 1,4,9,100 ঠিক আছে চাও আমি যে আমি কেনে কৰিব পাৰো আমাৰ কোৱেশ্চনটো আছে 1,4,9,100 তো 1 টো আমি এনেকৈ লিখিব পাৰিম 1 to 1 into 1 1 এ হ'ব 4 টো আমি এনেকৈ লিখিব পাৰিম যে 2 into 2 9 টো আমি লিখিব পাৰিম 3 into 3 ঠিক আছে তাৰ পিছত আছে ডট 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 মাজত ধেৰ নাম্বাৰ আছে আৰু কি লিখা আছে 100 টো আমি লিখিব পাৰিম 10 into 10 তো ইয়াত আমি কেনে লিখিম ইয়াত আমি লিখিম 1 স্কয়াৰ এক লিখিব পাৰিম 2 স্কয়াৰ এক লিখিব পাৰিম 3 স্কয়াৰ এক লিখিব পাৰিম ঠিক তেনেকৈ 10 স্কয়াৰ ঠিক আছে মাজত ডট 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 আছে তাৰমানে ধেৰ নাম্বাৰ আছে মাজত তো ইয়াত আমি কেনেকৈ লিখিম ইয়াত আমি এনেকৈ লিখিব লাগিব সেট বিল্ডাৰ ফৰ্মত যে x is such that x equal to মই তোমালোকক বাৰে বাৰে কৈছোঁ যে যোন বস্তুটো চেঞ্জ হোৱা নাই তাক তেনেকৈ ৰাখিম আৰু যোনটো বস্তু চেঞ্জ হৈ গৈছে যাৰ ভ্যালুটো চেঞ্জ হৈ গৈছে তাক আমি এটা ভেৰিয়েবল মানি ল'ম ঠিক আছে ইয়াত আমি চাম 2 2 2 তাৰমানে পাৱাৰবিলাক ইয়াত কি আছে পাৱাৰবিলাক গোটেইকেইটাতে সেম আছে তো পাৱাৰটো আমি চেঞ্জ নকৰোঁ পাৱাৰ যেনেকৈ আছে যোনটো বস্তু যেনেকৈ আছে তেনেকৈ থাকিব সেমটো আৰু যোনটো বস্তু চেঞ্জ হৈ গৈছে বেছবিলাক চেঞ্জ হৈ গৈছে ইয়াত বেছবিলাক আমি কি লিখিব পাৰিম n বুলি লিখিম ঠিক আছে আৰু পাৱাৰটো যেহেতু সবতে সেম আছে পাৱাৰটো আমি এনেকৈ ৰাখিম ঠিক আছে তো এতিয়া ইয়াত n ৰ যোনটো ভ্যালু আমি চাম n ৰ একদম মিনিমাম ভ্যালুটো কি হৈছে 1 তাৰমানে n টো 1 ৰ পৰা ষ্টাৰ্ট হৈছে আমি লিখিম যে n is greater than 1 ঠিক আছে greater than n equal to 1 কাৰণ 1 টো আমি ইয়াত ল'ব লাগিব আৰু n ৰ ম্যাক্সিমাম ভ্যালু কিমান আছে 10 আছে তাৰমানে n টো কি হৈছে 10 তকৈ লেছ হৈছে বাট আমি 10 টো যেহেতু ল'ব লাগিব আমি লিখিম যে n is less than n equal to 10 ঠিক আছে একেবাৰে ইজি আমি ইয়াক লিখি লম ইয়াত যে x is such that x equal to n square where n is greater than equal to 1 and less than equal to 10 ঠিক আছে